স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ' লৈ আৰু আহি পাই গ'লোঁ এতিয়া ডিব্ৰুগড়। এতিয়া গাড়ীতে আছোঁ আৰু নামিম। আজি যিহেতু শেষৰটো দিন গোটেইখিনি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ। এখন ইয়াতে থৈ ল'লোঁ, এইফালে আমাৰ ঔদা, এইফালে সুন্দুদা। আজি যিহেতু শেষৰটো দিন কি ক'বা, আজিৰ পৰাতো লগ নাপাওঁ, চবেইতো ঘূৰা ঘূৰি থাকিব। কি ক'বা আজি, কোৱা কিবা এটা। হয়, আজিৰ দিনটো যোৱাৰ পিছত জীৱনৰ বহুত ডাঙৰ এটা অভিজ্ঞতা পালোঁ। সেইখিনি লাহে লাহে উপলব্ধি হ'ব ঘৰত গৈ। তাকে কামবোৰ কৰি যাব লাগিব আৰু লাহে লাহে আমাৰ ষ্টুডেণ্টবোৰ আহি আছে, সকলোৱে একেলগ হ'ম। ছাৰ হয়তো আহি পাব। কি ক'বা? আজি আমাৰ যিসকল আমাক এই 10 দিনত আমাৰ ট্ৰেইনিং ব্যৱস্থা কৰিছিলে, আমি ছাৰসকলক আমি সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিম। সম্বৰ্ধনা অনুষ্ঠানটো আমি ৰাখিব আমাৰ সকলো 3টা গ্ৰুপৰ আমি সতীৰ্থসকল আছিলে, আমি সকলোৱে একলগ হৈ আমি ছাৰহঁতক সম্বৰ্ধনা এটা অনুষ্ঠান ৰাখিম আৰু আপোনালোকক গোটেইখিনি চাই থাকিব ভিডিঅ'টো। আৰু এজন আহি আছে, আহি পালে কি ক'বা আজি, কিবা এটা ক'বা? শেষৰটো দিন যিহেতু আমাৰ লাষ্ট দিন আজি আমাৰ সম্বৰ্ধনা জনাম আমাৰ চাৰিজনক জনাই আমাৰ পৰীক্ষাটো কোনদিনা নিৰ্ধাৰিত কৰে সেইটো লগ পাম আকৌ তাৰপিছত আমি লগ পাম। আজি শেষৰটো দিন কেনেকুৱা? ভাল লাগিছে, ভাল লাগিছে। আৰু ভাল লাগিছে, বেয়াও লাগিছে, বেয়াও লাগিছে। এইফালে চাই পিনে কৈ দিয়া কেমেৰা ফালে, ইমান দিন যে কৰিলা কেনেকুৱা লাগিল? ভাল লাগিলে। এইফালে চবেই বায়'মেট্ৰিক দি আছে। শেষৰটো দিন এয়া চবেই আহি পালে আৰু 2জনমান বাকী আছে। এইফালে আছে আমাৰ ঋষভ, নামটো কি আছিলে? কৃষ্ণ। এইফালে আমাৰ অনন্তদা, এইফালে দত্ত আছে, এইফালে আমাৰ দিহিঙীয়া। আমাৰ খানা খোৱা ছুটী এয়া অভিজ্ঞতা আছে, আমি এয়া খানা খাবলৈ গৈ আছোঁ। আমাৰ বাকীকেইজনো আছে। দত্ত, দত্ত। এইফালে আমাৰ ৰঞ্জিত দা আছে। আৰু আমিতো 10 দিনীয়া ট্ৰেইনিং এটা ল'লোঁ। কেনেকুৱা লাগিলে আপোনাৰ অনুভৱটো কেনেকুৱা? ভাল লাগিলে, বহুত ভাল লাগিলে। দূৰ দূৰণিৰ পৰা অহা সকলো আমাৰ সতীৰ্থবৃন্দক লগ পালোঁ। লগতে 10 দিন আমি যে ট্ৰেইনিং কৰিলোঁ একেলগে, খুব আনন্দৰে আমি কৰিলোঁ, খুব উৎসাহিত হৈছোঁ। ভৱিষ্যতৰ দিনলৈ এনেদৰে আমি আৰু ভৱিষ্যতে লগ পাম। এনেকৈ ট্ৰেইনিং যদি চৰকাৰে এনেকৈ ব্যৱস্থা গ্ৰহণ কৰে, আমি নিশ্চয় আকৌ লগ হ'ম। এইফালে পূৰা খানা খাই আছে দেই আমাৰ ৰাইজে। এইফালে আজি ব্ৰইলাৰ চিকেন শেষৰটো দিন বুলি পূৰা দিছে এয়া। এইফালে বাকীখিনি খাই আছে চবে। আৰু খানাটো খাই আহি গ'লোঁ। কেনেকুৱা লাগিলে আজি খানাটো? ভাল। কেনেকুৱা খানাটো কেনেকুৱা? খানা ঠিকে আছে দে। শেষ হ'ল আৰু এনেকৈ বহি আছোঁ গোটেইখিনিয়ে। এয়া দেখিছে, এইফালে আমাৰ লগত আমাৰ ডক্টৰে আছে, আমি দুটাই লেকচাৰ মাৰি আছোঁ। আৰু আমি যিহেতু 10টা দিন ইয়াত ট্ৰেইনিং ল'লোঁ, ভৱিষ্যতে আমি এই কামখিনিক লৈ পিনে কেনেকৈ আগবাঢ়িম? আমি এতিয়া প্লাম্বাৰ জেনেৰেল ট্ৰেইনিং ল'লোঁ। আমি আজি প্ৰায় একদিন বহুত নেজানিবলগীয়া কথা আমি শিকিলোঁ। আমি এইটো আচলতে অকল যে JJM-ত বা পাব্লিক হেল্থৰ মানুহে যে ল'ব লাগিব এইটো কথা নহয়, জেনেৰেল মানুহেও ল'ব পাৰে। আপুনি এইখন ইয়াত 10 দিন ট্ৰেইনিঙৰ পিছত এখন চাৰ্টিফিকেট পাব। চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনালোকে নতুন কিবা এটা নিজে কাম কৰিব পাৰিব। যদিও বিচাৰে বোলে আপুনি আৰু ইয়াতকৈ ওপৰ বোলে চাৰ্টিফিকেট এখন লওঁ, তেতিয়া আকৌ নতুনকৈ 2 বছৰ বা 3 বছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন আনি আপুনি ইয়াত অনলাইন যোগে এপ্লাই কৰিব পাৰে। তেনেকৈ আপুনি ছুপাৰভাইজাৰ বা তাতকৈ ওপৰত গৈ থাকিব। আমি এতিয়া 10টা দিনত যিটো শিকিলোঁ, আপুনি এইটো ট্ৰেইনিং কৰি পিনে মানে উপকৃত হ'ব। মোৰ ফালৰ পৰা এইটো ক'ম। যিহেতু ইয়াত 10টা দিন ট্ৰেইনিং ল'লোঁ, এই ট্ৰেইনিং লোৱাৰ পিছত আমি প্ৰজেক্টটো চলাইতো নিবই লাগিব, ৰাইজক আমি পানী খুৱাব লাগিব। ভৱিষ্যতে ইয়াত যিখিনি জ্ঞান আমি লাভ কৰিলোঁ, সেইখিনিক আপুনি কেনেকৈ ধৰণে সদব্যৱহাৰ কৰি মানে প্ৰজেক্টটো আগবঢ়াই নিম বুলি ভাবিছে? ইয়াৰ পৰা আজি আমি 10টা দিনৰ যিটো প্লাম্বিং ট্ৰেইনিং ল'লোঁ, এই ট্ৰেইনিঙৰ পৰা আমি বহুতখিনি লাভান্বিত হ'ম। আমি ইয়াৰ পৰা ট্ৰেইনিং লৈ যোৱাৰ পিছত আমি নিজৰ নিজৰ স্কিমত আমি কাম কৰিব লাগিব। HDP হওক, GI পাইপ হওক,
এইবিলাক কৰিবলৈ হ'লে এই ট্ৰেইনিংটো বহুত প্ৰয়োজনীয় আছিলে। আমিতো এইবোৰ বিষয়ে আগতে নাজানো, ইয়াৰ বিষয়ে আগতে একোৱে জনা নাছিল যে পাইপ জইন কেনেকৈ কৰিব লাগে বা হোম কানেকশ্যন কেনেকৈ কৰিব লাগে এইবিলাক আমি ট্ৰেইনিঙত অহাৰ পিছতহে মানে গম পালোঁ। ইয়াৰ পৰা যোৱাৰ পিছত আমি স্কুলটো মোৰ লগতে আন বহুতকো লগত লৈ ওলাই যাব পাৰিম যে এই কৰ্মটো কেনেকৈ কৰিব লাগে। মই যদি নজনাটো মই দেখাই দিব পাৰিম। মানে তেনেকৈ আমি আগবাঢ়ি যাব লাগিব, জৰিয়তে আমি আগবাঢ়ি যাব লাগিব ভৱিষ্যতে। এইফালে আমাৰ উদ্যায় কিবা এটা ক'ব। নমস্কাৰ। বিশেষকৈ 10টা দিনত মোৰ অনুভৱে আমি যিবিলাক বস্তু টুলছ বা পাৰ্টছ আমি ব্যৱহাৰ কৰোঁ এইবিলাক বিষয়ে বিশেষকৈ আমি থলুৱাভাৱে বিভিন্ন নামে আমি নামকৰণ মাতিছিলোঁ, কিন্তু এইবাৰ আমি এই 10টা দিনত বহুকেইটা ছাৰসকলে আমাক শিকালে। তাৰ কিছুমান শব্দ আছে, সেই শব্দই আমাক চিনাকি হ'বলৈ সক্ষম হৈছোঁ। লগতে আমি প্ৰেক্টিকেল আৰু থিয়ৰী ক্ষেত্ৰখনতো আমি অলপ আমাক শিকালে ছাৰসকলে, তাৰপৰা আমি আহৰণ কৰিছোঁ। আমি নিজৰ যিটো প্ৰতিখন গাঁৱৰ আদৰ্শ গাঁৱত যিহেতু একোজন জলমিত্ৰ দিয়া হৈছে, জলমিত্ৰসকলে সকলোৱে ট্ৰেইনিং লোৱাটো প্ৰয়োজন বুলি মই ভাবিছোঁ। আৰু সকলোৱে আহক, আমাৰ এই ডিব্ৰুগড় যি ট্ৰেইনিং দি আছে তাৰপৰা অলপ অভিজ্ঞতা লৈ যাওক, তেতিয়া আপোনালোকৰ নিজৰ জল জীৱন মিছন প্ৰজেক্টটো চোলা ক্ষেত্ৰত সুবিধা হ'ব। এইখিনিয়ে মই কিবা ক'লোঁ। আৰু এটা কথা, আমি ইয়াত আহি পিনি সঁচাকৈ ইয়াৰ পাৰ্টছৰ বিষয়ে সম্পূৰ্ণ আমি জ্ঞান লাভ কৰিছোঁ। মানে কেলৈ আমি যিবিলাক বস্তু আমি জেনুৱেলি এনেই নাম কিবা এটা নাম দি কওঁ, ঘৰুৱাভাৱে কওঁ। আমি যেনেকৈ স্ক্ৰু ড্ৰাইভাৰ কওঁ বা এইটো যিটো প্লাছ আমি প্লাছ নহয় প্লাছ আমি তেনেকৈ মানে বস্তুবিলাকৰ নামো জানিলোঁ, টুলছৰ বিষয়ে জানিলোঁ, পাইপবিলাকৰ বিষয়ে গম পালোঁ যে HDPনো কি, PVC পাইপ কি, PPR কি, UPVC কি, আমি CPVC কি, আমি ইয়াৰ বিষয়ে সকলো মানে তথ্য বা জ্ঞান আমি লাভ কৰিলোঁ। অন্ততঃ আমি প্ৰজেক্টটো চলাই নিয়াৰ ক্ষেত্ৰত তাৰমানে এইখিনি জ্ঞানে আমাক মানে বহুতখিনি আগুৱাই নিব। মই আমাৰ কিবা এটা ৰাতিপুৱা কিবা এটা হৈছে নেকি? দুৰ্ঘটনা ঠিকে আছে বৰ্তমান ভালে ঠিকে আছে ইমান মানে এতিয়া বৰ্তমান মানে যোনটো আমাৰ প্ৰশিক্ষণ হ'ল কেনেকুৱা পালে আপোনালোকে? ভাল লাগিছে প্ৰেক্টিকেল দুইটা কৰাইছে ইয়াত আমাৰ কি আছে ইলেক্ট্ৰিচিয়ান, প্লাম্বিং আৰু মেছন। তো আপোনালোকে হয়তো জানে এইটো এটা RPL বুলি কয়, ৰেকগনিশ্যন অফ প্ৰায়ৰ লাৰ্নিং। এই বস্তুটোৰ অৰ্থ কি যে আপোনালোকে এই প্ৰশিক্ষণটো লোৱাৰ আগতো আপোনালোকে এই বিষয়ে অলপ বহুখিনি আপোনালোকৰ জ্ঞান আছে, হয়নে? মোৰ অকল প্লাম্বিঙৰ নহয়, গোটেই ট্ৰেডৰবিলাকে কৈছোঁ যে এই ট্ৰেইনিংটোৱে শেষ নহয়। ইয়াৰ পিছত আপোনালোকে শিকিবলগীয়া বহু বস্তু আছে। ট্ৰেডৰ যিটো লাইনত আপোনালোকে কাম কৰিব যিখিনি আমি শিকাবলৈ থাকিবই। আমাৰ 10 দিনীয়া ট্ৰেইনিঙত আমি গোটেই বস্তুখিনি কভাৰ কৰিব নোৱাৰোঁ। এটা ইমান ডাঙৰ এটা টেকনিকেল লাইন যিটো প্লাম্বাৰ হওক, ইলেক্ট্ৰিচিয়ান হওক আৰু মেছন হওক, 10 দিনীয়া ভিতৰৰ কথা নহয়। যিহেতু আপোনালোকে জনাই হৈছে RPL ট্ৰেইনিং হয়। তো ইয়াৰ পিছতো যিখিনি থাকি গৈছে বা আপোনালোকে ভাবিছোঁ যে আমি এইটো বস্তু নিশিকিলোঁ বা শিকাৰ সময় নহওক, মই বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে এক্সাম দিয়া বা IPS অহাকালিৰ পৰা আপোনালোকৰ ট্ৰেইনিং নাই। তো আপোনালোকৰ এতিয়াও এক্সামৰ লৈ বহুত সময় থাকিব বা এক্সাম দিয়াৰ পাছতো আপোনালোকে একদম এটা স্কিমৰ দায়িত্ব থাকিব লাগিব, হয় ন? দায়িত্ব থাকিবলৈ হ'লে আমি যে ট্ৰেইনিং দিলোঁ ইয়াৰ পৰা আপোনাৰ চাৰ্টিফিকেট ঠিকেই পাব, কিন্তু আপোনাৰ কোৱালিটি কি হ'ব? কামৰ কোৱালিটি। গতিকে কামৰ কোৱালিটি হ'বলৈ হ'লে আপোনালোকে সদায় চেষ্টা কৰিব লাগিব যাতে আজি স্কিমত লাগিলে আপোনালোকে বেলেগ কিবা এটা বিচাৰিব লাগিব। যেনেকৈ হওক কোনোবা এজনে প্লাম্বাৰ এজনে কোনোবা প্লাম্বিং ট্ৰেইনিং লৈছে, তেওঁ প্লাম্বাৰ এজনৰ লগত কিছুদিন কাম কৰিব পাৰিব লাগিব। বিগ মেছন এজনে মেছনৰ লগত কাম কৰক, মই এইটো কোৱা নাই। আৰু এতিয়া চব প্ৰগ্ৰেম শেষ হৈ গ'ল, আমিও চবে ঘৰলৈ গৈ আছোঁ। চবকে আজি মানে বিদায় ল'লোঁ আৰু চবৰে হাত চাত মিলাই। আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটো মোক ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।